1 লাখ টকাৰ চেক এতিয়াৰে হয়তো সন্মানিত কৰিব। কাৰণ কিয়নো ইমান কষ্ট কৰিছে আৰু এই অঞ্চলত অকমান আগতে মই শুনিছো এজন ব্যক্তিৰ ভাষণত যে বহুতো পিছপৰা ল'ৰা ছোৱালী আছে যিসকলে হয়তো স্কুল যাব নোৱাৰে বা কিতাপ বহিৰ অসুবিধা হৈছে। মই বিচাৰিম যাতে এই 1 লাখ টকাৰে এই সকলো যে ইমান অসুবিধাটো সলভ নহ'ব, যিমান দূৰ পাৰে আপোনালোকে এই অঞ্চলৰ যি ল'ৰা ছোৱালী আছে পঢ়া শুনাত ভাল, হয়তো পইচাৰ অভাৱ বা বহি কিতাপৰ অভাৱত আগবাঢ়িব পৰা নাই, তেওঁলোকক যাতে আপোনালোকে বিচাৰি উলিয়াই অকণমান সহায় কৰে নিশ্চয় ভাল লাগিব। কেৱল এয়াই নহয়, যদি আন কাৰোবাৰ এনেকুৱা কিবা অসুবিধা থাকে নিশ্চয় ভাইটিমেজি কোম্পানী নহয়, মই মোৰ ফালৰ পৰা সকলোকে সহায় কৰি যাম। যদি পাৰো নিশ্চয় আল্লাহৰ কৃপাত সহায় কৰি যাম। আৰু মই অতি শীঘ্ৰেই 1 লাখ টকাৰ চেকটো তৰুণ জ্যোতি ক্লাব এণ্ড লাইব্ৰেৰীৰ সদস্যসকলৰ হাতত দিবলৈ অনুৰোধ জনাম। আপোনালোকে কণ্টেক্ট কৰিব মোৰ মেনেজাৰৰ লগত, নিশ্চয় অতি সোনকালে আপোনালোকৰ চেক আপোনালোকক দিয়া হ'ব। ধন্যবাদ। ধন্যবাদ ভাইটি মেজিক কোম্পানী আমাৰ মুস্তাফিজুৰ ভাইজান। আজি এই গোৱালপাৰাৰ পৰা যিটো ৰাস্তাত আহিছে তাৰ কাৰণে আমি ৰাইজৰ তৰফৰ পৰা হাত চাপৰি দিছো। যিটো ৰাস্তা যি গাড়ী লৈ আহিছে তাৰ কাৰণে ধন্যবাদ দিব লাগে। আৰু আমাৰ এই ক্লাবৰ উন্নতিৰ কাৰণে আজি 1 লাখ টকাৰ চেক বিতৰণ কৰিছে, তাৰ কাৰণে ধন্যবাদ আমাৰ ভাইটি কোম্পানী মেজিক মুস্তাফিজুৰ ৰহমান ভাইজানক। ধন্যবাদ। ধন্যবাদ জানাইছে আমাৰ গোৱালপাৰাৰ পৰা 1 লাখ টকাৰ চেক এতিয়াৰে হয়তো সন্মানিত কৰিব। কাৰণ কিয়নো ইমান কষ্ট কৰিছে আৰু এই অঞ্চলত অকমান আগতে মই শুনিছো এজন ব্যক্তিৰ ভাষণত যে বহুতো পিছপৰা ল'ৰা ছোৱালী আছে যিসকলে হয়তো স্কুল যাব নোৱাৰে বা কিতাপ বহিৰ অসুবিধা হৈছে। মই বিচাৰিম যাতে এই 1 লাখ টকাৰে এই সকলো যে ইমান অসুবিধাটো সলভ নহ'ব, যিমান দূৰ পাৰে আপোনালোকে এই অঞ্চলৰ যি ল'ৰা ছোৱালী আছে পঢ়া শুনাত ভাল, হয়তো পইচাৰ অভাৱ বা বহি কিতাপৰ অভাৱত আগবাঢ়িব পৰা নাই, তেওঁলোকক যাতে আপোনালোকে বিচাৰি উলিয়াই অকণমান সহায় কৰে নিশ্চয় ভাল লাগিব। কেৱল এয়াই নহয়, যদি আন কাৰোবাৰ এনেকুৱা কিবা অসুবিধা থাকে নিশ্চয় ভাইটিমেজি কোম্পানী নহয়, মই মোৰ ফালৰ পৰা সকলোকে সহায় কৰি যাম। যদি পাৰো নিশ্চয় আল্লাহৰ কৃপাত সহায় কৰি যাম। আৰু মই অতি শীঘ্ৰেই 1 লাখ টকাৰ চেকটো তৰুণ জ্যোতি ক্লাব এণ্ড লাইব্ৰেৰীৰ সদস্যসকলৰ হাতত দিবলৈ অনুৰোধ জনাম। আপোনালোকে কণ্টেক্ট কৰিব মোৰ মেনেজাৰৰ লগত, নিশ্চয় অতি সোনকালে আপোনালোকৰ চেক আপোনালোকক দিয়া হ'ব। ধন্যবাদ।